আমি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বিশেষকৈ আমি মানাহ বিধানসভা সমষ্টিৰ পৰিসৰ লৈ পেলাই আজি আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা যি চৰকাৰী গেষ্ট হাউচ তাতে আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আমাৰ সাংবাদিকসকলক লৈ পেলাই আৰু আমি আজি সকলোৱে এক সিদ্ধান্ত মৰ্মে মানাহ প্ৰেছ ক্লাব নামেৰে আমি এটা প্ৰেছ ক্লাব গঠন কৰিলোঁ। সাংবাদিকসকলৰ এক যৌথ মঞ্চ আমি আজি গঠন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে আমি কেৱল মাত্ৰ যে গতানুগতিক যিবিলাক বাতৰি কৰাটোৱে আমাৰ কেৱল দায়িত্ব নহয়, আমি আমাৰ এই বৃহত্তৰ মানাহ যি বিধানসভা অঞ্চলৰ বিভিন্ন আৰ্থ সামাজিক বা জনজীৱনৰ লগত জনগাঁথনিৰ লগত যিবিলাক বিভিন্ন ধৰণৰ সমস্যা আছে বা বিভিন্ন ধৰণৰ যি ভাল খবৰ আছে বা বিভিন্ন ধৰণৰ যি ইয়াতে মানুহ বসবাস কৰে সমস্যা আছে বা বিভিন্ন বিষয় লৈ পেলাই আমি যাতে বাতৰি সঠিকভাৱে সকলোৱে প্ৰচাৰ কৰিব পাৰোঁ। আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানখনক যিহেতু আমাৰ বিশ্ব দৰবাৰত ইতিমধ্যে আছে, তাৰ পিছতো আমি বিভিন্ন সময়ত বিভিন্ন বাতৰি যাতে বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ, এনেকুৱা বিভিন্ন বিষয় লৈ পেলাই আমি টিভি চেনেল, আমাৰ ডিজিটেল মিডিয়া আৰু পেপাৰৰ সাংবাদিক যিসকল আছে আমাৰ ইয়াতে কৰ্মৰত যিসকল আছে, আমি সকলোকে লৈ পেলাই আজি আমি মানাহ বিধানসভা সমষ্টিৰ আমাৰ পৰিসৰ হ'ব আৰু আমি মানাহ প্ৰেছ ক্লাব গঠন কৰিলোঁ। আমি ৰাইজৰ পৰা সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। মোৰ লগত আমাৰ সভাপতি তেখেত আমাৰ নৱনিৰ্বাচিত সভাপতি ৰাজীৱ তালুকদাৰ তেখেত আছে আৰু অনাগত দিনত আমাৰ এই মানাহ সমষ্টিৰ অন্তৰ্গত যি বিভিন্ন দল সংগঠনেই হওক বা বিভিন্ন ৰাজনৈতিক সংগঠনেই হওক বা বিভিন্ন ব্যক্তি বিশেষে সকলোৰে পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ বা শুভকামনা বিচাৰিছোঁ, যাতে আমি সমাজখনৰ বাবে কিবা এটা ভাল উদ্দেশ্য লৈ পেলাই যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাকে কামনা কৰিছোঁ।